दोस्तों वेलकम टू माय यूट्यूब चैनल हिपशूट्स ब्लॉग्स। तो आज আমি অসমত মানে 2 বছর না থাকো এই কারণে আমি ফ্রেন্ড এতে কেইটামান ফ্রেন্ড আছো মিলিজুলি হেকৰাত যাই আছো তাতে যাই ফটো ফটো শ্যুট কৰিম। বহুত দিন মূৰৰ পিছত আৰু আমি কেৰালাত যাই আছো তো তাতে আপোনালোকে চাব পাৰিব আৰু আজি মই তেওঁলোকক মানে দেখাই দি আছো মোৰ ভাতিজা হয় আজিবৰ ৰহমান আৰু এয়া মোরা এটা আঙ্কেল হয় অলপ দেখাব লাগবে আঙ্কেল হয় নাম হল নিজামুদ্দিন হয় না আর এই আস্ত রফিকুল ইসলাম। তো তেওঁলোকক মানে এৰি থৈ গুচি যাম মানে অঞ্চলত বহুত আঘাত লাগি আছে আৰু আমি দুটা যাম তাৰমানে ইলিয়াছ আৰু মই আৰু ইয়াতে বাবুল মোৰ মৰমৰ মানুহ হয় তো তেওঁক মানে এৰি থৈ যাব লগা হৈছে। আমাৰ অসমৰ এইটো লাষ্ট ভিডিঅ' হ'ব 2 বছৰ পিছত আকৌ বনাব পাৰিম না সেইটো মানে ওপৰৱালাৰ কথা। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক এওঁলোকে আহি আছে তো আমি বহুত দিন মূৰৰ পিছত মানে একেৰাহে আমি ইয়াতে মানে আমাৰ অসমত আছিলোঁ জন্ম হোৱাৰ পিছৰে পৰা এতিয়া 2 বছৰমান আমি কেৰালাত যাই আছোঁ তাতে যাই থাকিম আৰু তাৰ দৃশ্যবিলাক আপোনালোকক মই দেখাব পাৰিম আৰু তেওঁলোকক এৰি যাব লগা হৈছে বৰ্তমান। তো অহাকালি আমি গুচি যাম তো আপোনালোকক বহুত মই মিছ কৰিম মোৰ ছাবস্ক্ৰাইবাৰ সকলোকো কৈ আছোঁ যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই কৈ আছোঁ তো আপোনালোকক মই বহুত মিছ কৰিম যে আমাৰ অসমখন এৰি থৈ যাব লগা হৈছে। কিবা এটা ক'লি হ'ল মজা খুচিয়ে Wow, কি মজার সিন আপোনালোকক মই এই হেকাৰাত যোৱাৰ ৰাস্তাৰ মানে সিনাৰীবিলাক দেখাই আছোঁ কিমান দেখিবলগীয়া সিনাৰী চাওক। এওঁলোকে মানে বাইকটো ধুতা বেগত চলাই আহি আছে। পুখুৰীটো ভাল লাগিছে। আমি এই পাৰ্ক আহি পালোঁৱেই ফাইনেলি আহি পালোঁ হেকেৰা গেটৰ ভিতৰত দি একেবাৰে সোমাই যাই আছোঁ হেকেৰা পাৰ্ক আহি পাইছোঁ। ইয়াতে চাওক এয়া ফটো উঠাবৰ কাৰণে ইয়াতে মানে কিমান মানে পোষ্ট মাৰি আছোঁ তামাক লাগছি আৰু এয়া ভাতিজা চাওক এই মানে আমাৰ পিকচাৰ উঠোৱা মানে কেমেৰামেন নিজাম তো নিজাম কিবা এটা ক'ব নেকি ইয়াতে হা পিকচাৰ উঠাই আছে আপোনাৰ মানে মনত কিবা কেনেকুৱা লাগি আছে মই আহিলোঁ নিজাম এই কিবা এটা ক'ব লাগব আছে কেনেকুৱা লাগি আছে ই লাজ কৰে তাৰমানে মোৰ কেমেৰাত কোনোবা দিনা ভাল লাগি আছে ৰবিকুল কিবা কোৱা মই এটা পোষ্ট আমি হেগৰাত আহিছোঁ মানে ফটো ক্লিক কৰিবলৈ হেগৰাত মই এটা হেলমেট লৈ পোষ্ট দিম মানে ফটোটো শ্বুট কৰি দিম হয় ঠিক আছে হয় আৰু ইয়াতে এয়া বাবুলে মজা ৱাও ভাতিজা কিবা এটা কওক মানে ফটো উঠাবৰ কাৰণে আহিছোঁ আজি মানে কেনেকুৱা লাগি আছে ভাল লাগি আছে মানে ক'বলৈ ভাষা নাই এনেকা হৈছে আজি দিনটো য'তেই যাওঁ মই কি কৈছোঁ তই এইটো ল মই এইটো ল'ম হা এটা ফটো দুজন মিলি এটা ফটো মাৰিম ঠিক আছে এটা পিকচাৰ উঠাই চাওঁ মানে একেবাৰে গুচি যাম। পাৰ্কখন বহুত ভাল লাগিছে এই সিফালে আছে পাৰ্কটো বহুত জাগা একদম বহুত এৰিয়া আহিছোঁ ইয়াত আহিবলৈ সকলোৱে একেবাৰে মৰম লগা ঠাই চাওক হেকৰাত আহিছোঁ আমি এবাৰ ফাৰ্ষ্ট আহিছোঁ জাগাটো বহুত ভাল লাগছে আৰু ভাষাই নাই ক'বলৈ সেইটোৱে কৈছোঁ মই জাগাটো বহুত ভাল লাগছে একেবাৰে কিমান এৰিয়া কিমানখিনি হ'ব টোটেল 500 হেক্টৰ ৱাও ইমান জাগা হেকাৰাৰ মানে জাগাখিনি দৃশ্যখিনি চাই বহুত ভাল লাগিল। তো এতিয়া আমি ঘৰত গুচি যাম জাগাটো কেনে লাগিল সেই বিষয়ে অহা নাছিলোঁ আৰু হেগৰা তেনেকুৱা এটা জাগা প্লেচ আছে ভবাই নাছিলোঁ বহুত ধুনীয়া আৰু ফাৰ্ষ্ট টাইম কোনে আহিলে আগত আহিছিলে মই এবাৰ প্ৰথম আহিছোঁ ময়ো ফাৰ্ষ্ট টাইম আহিলোঁ নেক্সটত আৰু আহিব লাগিব জাগাটো বহুত ভাল লাগিছে। তো লাষ্টৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ আজিৰ কাৰণে ভিডিঅ'টো ইমান ইয়াৰ পিছত আৰু মানে সেইবিলাক জানি নকৰোঁ ডাইৰেক্ট লাডাখ যাম ঠিক আছে আজিৰ কাৰণে ভিডিঅ'টো ইমান ওলাই ধন্যবাদ।